পেটটো বিষাইছে পেটটো বিষাইছে ঐ খগেন ইমান কেকাই আছ যে পেটটো বেছিকৈ বিষাইছে নেকি ঐ আগতকেতো বহুত ভাল পাইছোঁ কিন্তু পটককৈ পেটৰ বিষটো উকাই যায় হয় নেকি কিন্তু এইবোৰ কেনেকৈ হ'ল অলপ দিনলৈকেতো তই ঠিকেই আছিলি ৰঘুনাথৰ জীয়েকৰ বিয়াত গৈ মাছে মাংসই পুৰা খাই দিলোঁ সেইবাবে আজি মোৰ এই দখা পেট বিষাইছে ৰাহু আৰু অলপ খাবি হ'বই পেট বিষ আৰু খাবি ওপৰা ওপৰিকৈ খানাটো হ'ল বুলি ৰাহুৱে খোৱা দি খাবি হ'বই আৰু হ'ব খগেন ডক্টৰে এতিয়া কি কৈছে তোৰ কথা মানে আৰু কিমান দিন থাকিব লাগিব বুলি কৈছে ইয়াত এনেকৈ ডক্টৰে ভাল হৈছে বুলি কৈছে কিন্তু আৰু অলপ দিন ৰ'বলৈ কৈছে হঠাতে যদি বেছি হৈ যায় সেইকাৰণে খগেন তই টেনশ্যন নল'বি তোৰ ভাল হৈ যাব তাকেহে আৰু কি হয় জানো মাজে মাজে ধৰে পূৰা পেটত আৰু পাতলা পাতলাকৈ বিষটো অলপ অলপ আছেই আৰু মাছ মাংস বেছিকৈ নাখাবি এতিয়া বুজি পালি নহয় বেছিকৈ মাছ মাংস খালে কি হয় ডক্টৰেও অলপ দিনলৈ মাছ মাংস কমাই খাবলৈ কৈছে ভাইটি এতিয়া অলপ ভাল পাইছানে ছাৰ আগতকৈ ভাল পাইছোঁ তথাপিও বিষটো অলপ অলপ আছে ভাইটি তুমি চিন্তা নকৰিবা আমি তোমাৰ ট্ৰিটমেণ্ট লৈ আছোঁ তুমি নিশ্চয় ভাল পাই যাবা অতি সোনকালে তোমালোক দুটা ৰিলেটিভছ নেকি নহয় ছাৰ আমি দুটা বেষ্ট ফ্ৰেণ্ড হয় মানে মোৰ নাম নগেন আৰু আমাৰ দুটাক একেলগতে নগেন আৰু খগেন বুলি সকলোৱে মাতে বেষ্ট ফ্ৰেণ্ড ন হয় ছাৰ ছাৰ খগেনৰ আচলতে কি হৈছেনো চিন্তা কৰিবলগীয়া একো নাই মাছ মাংস বেছিকৈ খাই দিয়াৰ বাবে গেছে পেটত ধৰিছেগৈ ছাৰ আৰু মাছ মাংস জীৱনত নাখাওঁ চিন্তা কৰিবলগীয়া একো নাই ভাল পালে খাব পাৰিবা কমকৈ খাবা বেছিকৈ নাখাবা এতিয়া ছাৰে কি কৈছে শুনিলি নহয় ৰাহুৱে খোৱা দি নাখাবি মাছ মাংস খালে অলপ কমাই খাবি নগেন ভাইটি তুমি অলপ ওলাই যোৱাচোন মোৰ অলপ তেওঁক চাবলগীয়া আছে হ'ব ছাৰ মই যাওঁ খগেন তই থাক তোৰ ভাল হৈ যাব মই এতিয়া যাওঁ হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে কি ভাবে বাৰু আমাৰ ছেমিষ্টাৰ এক্সাম কেনেকুৱা হ'ব আপোনালোকে যদি আমাৰ ছেমিষ্টাৰ ৰিজাল্টৰ বিষয়ে জানিব বিচাৰে তেতিয়া আমাৰ দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰিব লাগিব দ্বিতীয় খণ্ডত জানিব যে আমাৰ ৰিজাল্টটো কেনেকুৱা হ'ল আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়া কমেণ্ট কৰি জনাব যে কেনেকুৱা পাইছে তেতিয়া আমি ভিডিঅ'বোৰ আগলৈ বনাবলৈ উৎসাহিত হ'ম আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া বাই ফ্ৰেণ্ডছ আকৌ লগ পাম বাই